কেৱল মাত্ৰ 15 মিনিট কিতাপ পঢ়িলে আপোনাৰ মানসিক চাপ 68% হ্ৰাস পাব পাৰে। আজি বিশ্ব কিতাপ দিৱস আৰু এই সুন্দৰ দিনটোত মই আপোনাক কেইখনমান কিতাপ ৰিকমেণ্ড কৰিব ওলাইছোঁ যিকেইখনে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু আপোনাৰ আটাইতকৈ কোনখন কিতাপ প্ৰিয় বা আপোনাৰ জীৱনত প্ৰভাৱ পেলাইছে তলত কমেণ্ট কৰি জনাওক। তো এতিয়া মই আপোনাক কেইখনমান কিতাপ দেখুৱাব ওলাইছোঁ, ৰিকমেণ্ড কৰিব ওলাইছোঁ। প্ৰথমখন হৈছে শ্ৰীমদ ভগৱত গীতা। এইখন অৱশ্যে পঢ়িব লাগে, সকলোৱে পঢ়িব লাগে। বিভিন্ন ভাষাত প্ৰচলিত হৈছে গোটেই বিশ্বতে আৰু শ্ৰীল প্ৰভুপাদে বিশেষভাৱে তেওঁ ভূমিকা আছে এইখন গোটেই বিশ্বত প্ৰচাৰ কৰিবৰ কাৰণে। ইস্কনৰ মাধ্যমেৰে তেওঁ গোটেই পৃথিৱীতে এইখন প্ৰচাৰ কৰিছিলে। শ্ৰীমদ ভগৱত গীতাত য়োগাৰো বিভিন্ন বিষয়ত আছে। য়োগা হওক, আমি সত ৰজ তম, কি খাব লাগে কি খাব নালাগে, গোটেই আমাৰ ক'ব গ'লে আমাৰ মানৱ জাতিৰ এখন হেণ্ডবুক যে আমি কেনেদৰে জীৱনটো অতিবাহিত কৰিব লাগে। চ' ভগৱত গীতাত সেইটো পাব। তাৰপিছত য়োগাৰ ভিতৰত হঠযোগ প্ৰদীপিকা। এই হঠযোগ প্ৰদীপিকাত আপুনি লাভ কৰিব যে য়োগাৰ বিভিন্ন বিষয় দিয়া আছে, হঠযোগৰ বিষয় স্পেচিয়েলি ইয়াতে দিয়া আছে। তাৰপিছত আছে স্বৰ সংহিতা। ইয়াতে উশাহ নিশাহৰ বিষয় দিয়া আছে যে আমাৰ উশাহত কেনেদৰে আমি বিভিন্ন বস্তু আমি পাব পাৰোঁ, বিভিন্ন ঘটনা পৰিঘটনা বিপদ আপদ সকলো আমি হাত সাৰিব পাৰোঁ এই স্বৰ সংহিতাৰ জৰিয়তে, মানে উশাহৰ জৰিয়তে। তাৰপিছত মই আপোনালোকক প্ৰায় কেতিয়াবা ষ্টৰিবিলাক কওঁ কিছুমান, য়োগী কেনেদৰে চাটল শৰীৰটো পৰিভ্ৰমণ কৰিব পাৰে। আপুনি এঠাইত থাকিয়েই বিভিন্ন ঠাইত আপুনি কেনেকৈ পৰিভ্ৰমণ কৰিব পাৰে, এইটো য়োগী কথামিত বিভিন্ন লেংগুৱেজত আছে এইখনো কিতাপ, এইখন আপুনি পঢ়িব পাৰে। তাৰপিছত ছুপাৰ চায়েন্স অফ য়োগা, এইখন এখন খুব সুন্দৰ কিতাপ, চাইণ্টিফিকেলি এক্সপ্লেইন কৰিছে এইখনত। তাৰপিছত আছে ঘেৰণ্ড সংহিতা। ঘেৰণ্ড সংহিতা ওৱান অফ দ্য বেষ্ট বুক, হঠযোগ প্ৰদীপিকা, ঘেৰণ্ড সংহিতা। তো এইখন এখন খুব সুন্দৰ কিতাপ। তাৰপিছত আমাৰ বলিনাৰায়ণ ফুকন ছাৰে এখন লিখিছিলে যোগ বিজ্ঞান, অসমীয়াত এইখন আছে, এখন আপুনি পঢ়িব পাৰে। মই প্ৰথম অৱস্থাত য়োগাৰ আৰম্ভণিতে এইখন পঢ়িছিলোঁ। তাৰপিছত বিহাৰ স্কুল অফ য়োগাত আসন প্ৰণায়াম মুদ্ৰা বন্ধ, এইখনত চাইণ্টিফিকেলি দিয়া আছে যে আসনবিলাক কেনেদৰে কৰিব লাগে আৰু তাৰ খুব সুন্দৰভাৱে দিয়া আছে। তাৰপিছত আছে দ্য পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড, ওৱান অফ দ্য বেষ্ট পাৱাৰফুল বুক হয় আৰু এইখনত আপোনাৰ মনৰ আমাৰ ছাবকনচিয়াছ ষ্টেটৰ বিষয়ে আপুনি পাব পাৰে। তাৰপিছত আহিছোঁ য়োগা থেৰাপি, যোগ বলে ৰোগ আৰোগ্য বুলি অসমীয়াত আছে, বেংগলীত আছে, বিভিন্ন লেংগুৱেজত এইখনো আছে আৰু এইখন আমাৰ গুৰুৱে লিখা। চ' আমি শিৱানন্দ সৰস্বতীয়ে লিখা। তো এইকেইখন আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আপুনি তলত কমেণ্ট কৰক যে আপোনাৰ এইকেইখনৰ ভিতৰত কোনখন কিতাপ আপুনি পঢ়িছে আপোনাৰ আটাইতকৈ প্ৰিয়, আৰু নপঢ়িলেও এইকেইখনৰ ভিতৰত নপঢ়িলেও আপোনাৰ আটাইতকৈ কোনখন প্ৰিয় কিতাপ আপুনি তলত কমেণ্ট কৰক। ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰিব পাৰে, কাৰণ যিকেইখন কিতাপৰ মই ৰিকমেণ্ডেশ্যন দিছোঁ খুবেই সুন্দৰ কিতাপ, নিশ্চয় তেওঁলোক উপকৃত হ'ব যিসকলে এই কিতাপকেইখন পঢ়ে। এইখিনিতে আৰু এটা কথা মোৰ মনত পৰিছে, মই জুবিন দাক যেতিয়া প্ৰথম লগ পাইছিলোঁ খাৰঘুলিৰ সেই ঘৰটোত, তেতিয়া তেওঁ ঘৰটোৰ ঠিক সন্মুখত এটা বাটচৰাৰ নিচিনাকৈ ধুনীয়া এটা ঘৰ আছিলে আৰু তাত এটা আলমাৰীৰ নিচিনা আছিলে আৰু সেই আলমাৰীত যথেষ্ট কিতাপ আছিলে আৰু তাৰে কিতাপ এখন তেওঁ পঢ়ি বহি আছিলে মই যেতিয়া প্ৰথম লগ পাইছিলোঁ। আৰু তেওঁ এটা কথা কৈছিলে যে আমাৰ অসমীয়া জাতিটোক যদি আগুৱাই লৈ যাব লাগে তেতিয়াহ'লে কেৱল কিতাপেহে সহায় কৰিব। গতিকে সেই কথাটো আজিও মনত পৰে আৰু সেই জুবিনদাৰ কথাটো আমি সকলোৱে পালন কৰা উচিত, আমি সকলোৱে কিতাপ অধ্যয়ন কৰা উচিত। তো আপোনালোকে সকলোৱে কিতাপ অধ্যয়ন কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে আপুনি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। লগ পাম পিছৰ ভিডিঅ'ত, তেতিয়ালৈ নমস্কাৰ।